তেওঁ ক'ব লাগিছিল কি যে মোৰ পত্নী যদি ISI এওঁক মই আজিয়ে ডাইভোৰ্চ দিম, মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰক, সেইটোহে ক'ব লাগিছিল। মই এলিজাবেথৰ বিৰুদ্ধে SIT গঠন কৰিব খোজা নাই, আমি জানিবৰ কাৰণে। যদি এনেই টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম। এটা কিমানবাৰ পাকিস্তানত গৈছে, পাছপৰ্টখন খুজি আনিলেহে গম পাম। পাছপৰ্টখনতো মই খুজিব নোৱাৰো, থানাৰ পৰাহে খুজিব লাগিব। গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে। আমি 3-4 দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল, কিন্তু এতিয়া বিষয়টো ঘন ঘোৰ এটা অৱস্থাত গুচি গৈছে। কাৰণ তৰুণ গগৈৰ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব, এইটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা। বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো, বিয়াৰ পিছতো পাকিস্তানত গৈছে। এতিয়া তেনেকুৱা ইনফৰমেশ্যনো আহিছে। এতিয়া তাৰ কাৰণে কি কৰিব লাগিব? তেওঁৰ পৰা পাছপৰ্ট ভিছাখন মাতি আনিব লাগিব। পাছপৰ্ট ভিছাটো মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিদিব, তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব। গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত, প্ৰেছত যি কথা পাতিলো, কিন্তু নেক্সট পৰ্যায়তো আপুনি যাব লাগিব। কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰো। বেলেগ কথা আপুনি এৰি দিব পাৰে, কিন্তু when it comes to involvement of ISI, এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছে। তেনেকুৱা তথ্য এতিয়া ওলাইছে। এতিয়া এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপৰ্ট ভিছা ষ্টাম্পিং চাব লাগিব। এতিয়া মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই। সেইবিলাক কেতিয়া দেখুৱাব? যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম, আমি যিটো গভৰ্ণমেণ্টৰ ভিছা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে, তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক। গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰো অফিচিয়েলি, আপোনালোককতো মই কৈ থাকিলে আজিয়ে 2খন ফটো লগাই, এখন ফটো বেলেগ, এখন ফটো বেলেগ। কিছুমান মানুহ এক্টিভ হৈছে, 2খন ফটোৱে পাকিস্তানৰে। এতিয়া এম্বেচিৰ 2টা ৰুমতো হ'ব পাৰে। এতিয়া মানুহৰ এই যে এটা সহানুভূতি দেখুওৱা এটা চক্ৰ আছে। MP জনেতো কোৱা নাই মই যোৱা নাই বুলি, তেওঁ কৈছে মই গৈছো। এটা আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেন্স কি আছে? এটা শব্দ। লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে, এখনত নাই। কিন্তু এম্বেচিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই। গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে, তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন, যে চক এইখন ভিছাৰ কপি, এইখন পাছপৰ্টৰ কপি, এইটো ষ্টাম্প হয়। সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰোঁ, আমি লিগেলি আনিব নোৱাৰো। সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত চিৰিয়াছলি আমি আলোচনা কৰিম। ISI ৰ কেনেকে একেলগে থাকিব বা? এইটোতো বহুত ডেঞ্জাৰ কথা। ISI গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট শিক্ষিত ব্যক্তি এজন। পাকিস্তান আৰু ভাৰত একেলগে শুব পাৰে নেকি, থাকিব পাৰে নেকি, খাব পাৰে নেকি? ISI হ'ল পাকিস্তান, হ'ল ইণ্ডিয়া। 2 গৰাকী কেনেকে একেলগে থাকিব? এইটো ইট ইজ এ ভেৰি ডেঞ্জাৰাছ থট। হাজবেণ্ড যদি হয়, ৱাইফ ISI হলে, এটা ৰয়েও তেওঁৰ চাকৰি খেদিব, ISIও তেওঁৰ চাকৰি খেদিব। এইটো দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট। সেইটো পোৱাৰ পিছতেই মই বেছি সোমাই গলো। এজন যেতিয়া মানুহে ক'ব পাৰে যে মোৰ ৱাইফ ISI, মই তেতিয়া এইটোতো বহুত ডাঙৰ ঘটনা হৈ গ'ল নহয়। সেই ষ্টেটমেণ্টটোৰ কাৰণেহে আমি ইমান সোমালো, নহ'লে হয়তো 2-এদিন সামাজিক মাধ্যমত কথা বতৰা পাতি বিষয়টো এৰি দিলো। কিন্তু যেতিয়া মই দেখিলো যে হোৱাট ইজ দিছ মেণ্টেলিটি, আৰু প্ৰেছত কৈছে, গৌৰৱেৰে কৈছে যে মোৰ যদি পত্নী ISI, মই হাউ কেন ডেট বি? তেওঁ ক'ব লাগিছিল মোৰ যদি পত্নী ISI, মই আজিয়ে ডাইভোৰ্চ কৰিম।